ঘৰতে কেইটামান জহা চাউল আছিলে, সেইকাৰণে ভাবিলোঁ যে আজি জহা চাউলৰ পোলাও বনাই খাওঁ বুলি। তাৰ বাবে এতিয়া প্ৰথমতে মই দুগিলাচ জহা চাউলত অলপমান পানী দি পেলাই তিয়াই ৰাখিছোঁ। লগতে এটা গাজৰ টুকুৰকৈ কাটি লৈছোঁ। এইফালে কেঁচা মটৰ লগতে খিচমিচ এটুকুৰা আদা খুন্দি লৈছোঁ আৰু এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহীখনত তেল দি পেলাই কুটি ৰখা পিঁয়াজখিনি দি পিঁয়াজখিনি অলপ সময় ভাজিয়ে তাতে মই কাটি ৰখা গাজৰ লগতে মটৰ খুন্দি থোৱা আদা আৰু খিচমিচ দি এইখিনি মই অলপ সময় ভাজি লৈছোঁ আৰু তাতে এতিয়া মই ধুই থোৱা চাউলখিনি দি ল'লোঁ আৰু চাউলখিনি দিয়াৰ পাছতে এইখিনি মই ভালকৈ লৰাই লৈছোঁ। ইয়াতে এতিয়া মই দিছোঁ 1 চামুচ ঘিউ, লগতে দিছোঁ 2 চামুচ চেনি আৰু আপোনালোকে যদি মিঠাটো বেছি খায় বেছিও দিব পাৰিব। আৰু লগতে দিছোঁ মই অলপমান গৰম মছলা আৰু এইখিনি এতিয়া কালাৰটো চেঞ্জ হোৱালৈকে মই ভাজি ল'লোঁ। এতিয়া মই যিমানটো চাউল লৈছিলোঁ তাতকৈ আধা বেছি পানী দি পেলাই মই কুকাৰত চাউলখিনিও দি ল'লোঁ। তাতে সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ ঘিউ দি মই এইখিনি ভালকৈ লৰাই বহাই দিলোঁ আৰু অলপ সময় পাছতে আমাৰ জহা চাউলৰ পোলাও আৰু লগতে চিকেন ৰেডি হৈ গ'ল।